Hi friends, আজি মিশন জঙ্গল পার্ট 5 কারণে আমি এটা পুকুরিত যাম আমার পুকুরি পাই তাত আমি আজি মাছ মারিম আৰু ডাঙৰ ডাঙৰ মাছ আছে আমি সাইকেলত গৈ আছো আৰু পিছত আমাৰ পেহাত আহি আছে বাইকত আৰু আমি খন্তেক সময় পিছত আমি পুকুৰিটো পাৰ গৈ পাম আমি ইতিমধ্যে পুকুৰীৰ কাষ আহি পাইছোহি আমি অলপ খন্তেক সময় পিছতে মাছ মাৰিম ইতিমধ্যে আমাৰ ইয়াত পল ৰেডি হৈ আছে আমি ইয়াতে মাছ মাৰিম এইটো পুকুৰীটো আপোনালোকক ফাৰ্ষ্টত পুকুৰীটো দেখুৱাই লৈছোঁ এতিয়া আমি এয়া নামিম এয়া পুলৰ হাতত তুলিয়ে ল'লোঁ যেতিয়া গাবা লগা লঘু লঘু লাগা নামিবা লগা লঘু লাগা পুখুৰীত এতিয়া মাছ মাৰিবলৈ আমি ৰেডি হৈছোঁ ইতিমধ্যে নাই না পুলো সামনে বুলি কয় এনেকুৱা পল মাৰিব নাজানা মানুহক হে মই ধৰি দিছোঁ জনী দেখিলি ওলাই এই শীতল জনী বালদা শীতল ইয়াত আছে খুই লৈ ইয়াত আছে কেনেটা আছে শীতল সৰুকৈ হাতে মাৰি থাকো যা ঐ পানী এক দুবাৰ মাৰি গা শীতল পিঠি ওলাই থাকে Tilappa.
বুঢ়া ধোৱা কৈ দিনটো লাগি থাকলে খুঁড়ি মাছ আছে জাম মাৰিব ন বজালি না পুঠি মাছ এটাকে হেঁচিছে তাকে আহিছে আমাৰ গাহৰি মাংস চলে মাইনা নাখায় যে নামানে